থৈছে চাওক কোনোবা চাগে থাকিছে ইয়াতে ৰাতি করুণা স্বাগতম টু জুবিন ব্লগছ আৰু মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ হিয়া ভৰা কলিজা ভৰা একদম মানে সকলো ভৰা আন্তৰিক শুভেচ্ছা যাচিলো আৰু মোৰ লগত আছে লালি পেটলা আৰু আজি আপোনালোকক কেইটামান এনেকুৱা ভেলাঘৰ দেখাম আমাৰ ওচৰে পাজৰে তো শুৱালকুছিটো আছে আৰু কৰবাত তো সেইকেইটা দেখুৱাৰ আগতে প্ৰথমে আমি বনোৱা ভেলাঘৰটো চাই লওক এইটো বলক এতিয়া উঠি যাওঁ সেই বাঁহেৰে নিৰ্মিত চেৰিৰে আৰু লগগীতে আনাই ৰ'ব আহিব অলপ দেৰিকে আৰু এয়া বাঁহৰে চাঙি টেঙি পুৰা বনাই দিছো একদম ভিতৰত দেখাইছো পেটলা কেনেকুৱা লাগিছে আমি বনাইছো আৰু আমাৰ ছোটু ভাই আহি পিনে ইয়াতে বহি আছে কেনেকুৱা লাগিছে মজা লাগছে মুৰ্গী দুটা আনি ঘৰৰ পাই তেত দি মুন্নিতে বহি আছে মুৰ্গীৰ দৰে এই ঘৰটোৰ কাম আমাৰ যোৱাকালি 100% কমপ্লিট হৈছে তো কালি চাহ তাহ খাইছো ইয়াতে বহি পিনে খুব ভাল লাগিছে আৰু এতিয়া গৈ আছো শুৱালকুছি তো তাৰ পৰা যাম বামুন্দি তো এতিয়া যাব লাগে ইয়াৰ পৰা নাম আৰু ওপৰত যদি কোনোবা বহি থাকে বিনেৰিবা ভাল লালি বেটা বহি আছে ৰ'ব আৰু এতিয়া বামুন্দি মানে হালুগাঁৱত ৰংঘৰ এটা বনাইছে তো সেইটো চাব গৈ থাকোঁতে ইহঁতক লগ পালোঁ ইহঁতে ফেচবুকত ষ্টৰি চাই পিনি ইয়াতে ৰখি আছিল একেলগে যাব ইহঁতে মোৰ লগত আৰু গোটেইকেইটা আজি ফালি দিম বলক আজি আৰু মেইন হালুগাঁৱত নহয় হালুগাঁৱৰ পৰা অলপমান সোমাব লাগে বাহাৰ নামৰ এখন গাঁও আছে তালৈকে আহিব লাগে আৰু যোৱাকালি মোক এজনে ফোন কৰিছিল যে তাত ৰংঘৰ বনাইছে মোৰ মানে বিশ্বাস হোৱা নাই তাৰপিছত আহি পিনে দেখিলোঁ যে চাওক এইটোৱে ৰংঘৰ এতিয়া ওপৰলৈকে উঠি যাওঁ এয়া চেৰি আছে ধুনীয়া বাঁহৰ আৰু এতিয়া দাদাহঁতে বনাইছে দাদাৰ নামটো কি শ্ৰী ব্ৰজেন দাস তো দাদাহঁতে মিলি পিনে বনাইছে এইটো কিমান দিন গৈছে এনে বনাওঁতে এইটো আপোনাৰ 1 মাহ 3 দিন মান গৈছে 1 মাহ 3 দিন আগৰ পৰা বনাই আছে বাপৰে আৰু ইয়াতে কেইজনমান মানুহ একেলগে উঠিব পাৰে ইয়াতে এই আপোনাৰ চেৰিখনৰ ওপৰত ইয়াতে আপোনাৰ 30 জন মান উঠিব পাৰিব 30 জন মান উঠিব পাৰিব ভাঙি চাঙিটো নাযায় নাযায় তো ভাঙি চাঙি নাযায় একদম মজবুত চাব পাৰে এইবিলাক আৰু ৰংঘৰত যেনেকৈ খিৰিকী আছে ইয়াতে এনেকৈ খিৰিকী দি দিছে লাইন কৈ আৰু ইয়াতে লাইট চাইটো লগাইছে ধুনীয়াকে এইবিলাক হয়তো ৰাতি জ্বলাই ন হয় ৰাতি এইবিলাক জ্বলাই মানুহ থাকে না ৰাতি ইয়াতে মানুহ থাকো তলত বলকচোন তলত যাই দেখাই দিওঁ তো গাঁৱৰ মানুহে কি কৰিব নোৱাৰে চাওক দিছ ইজ দ্য নেক্সট লেভেল পাৱাৰ অফ গাঁৱৰ মানুহ তো বেলেগ এনে ভয় নাই এনে অলপ লৰি থাকে আৰু কেৰো মেৰকে থাকে বাহন না আৰু ওপৰৰ মহলাটো দেখুৱালো এইটো হৈছে গ্ৰাউণ্ড ফ্ল'ৰ চাওক এই দুফালে মানুহ থাকে ন হয় এইটো পাকঘৰো আছে এইটো মানে পাকঘৰ এই থালি চালি আনি থৈ দিছে ছাগালৰ মাংস দি খানা চানা হ'ব এইটো যে মানুহ থাকে ইয়াতে এয়া মহৰি চহৰি আনি থৈছে চাওক কোনোবা চাগে থাকিছে ইয়াতে ৰাতি মহৰি চহৰি একদম টানি থোৱা আছে দাদা আপুনি থাকেনে হয় তো দাদাই থাকে ইয়াতে আৰু দাদা এইটোতো এটা আকৃতি হয় এইটোতো জ্বলাই দিব নোৱাৰি এইটো মানে আপোনালোকে কি কৰিব এইটো আপোনাৰ হলকাই থৈ দিম মানে হলকাই পিনে আৰু নেক্সট বছৰৰ কাৰণে তো ইয়াৰে খেৰৰ বেৰাবিলাক যেতিয়া খুলি থব তো অহা বছৰ সেই বেৰাবিলাক আকৌ কামত আহি যাব আৰু এতিয়া ইয়াৰ পৰা যাওঁ বালিচৰলৈকে যাব লাগে আৰু ইহঁতৰো এটা চেনেল আছে ষ্টাৰ কমেডি আছাম তো কমেডি ভিডিঅ' বনাই ডেছক্ৰিপশ্যনত দি দিছো চাব আপোনালোকে আৰু এতিয়া বলক বালিচৰলৈকে তো বালিচৰত যোৱাৰ আগত এটা বেলেগ বস্তু দেখুৱাই যাওঁ এইটো বামুন্দিতে বনাইছে শিলিগুৰিত চাওক এইটো ৰাৱণে না কি ৰাৱণ নহয় কিজানি ৰাৱণ হ'লেতো 10টা মাথা থাকলা হয় ক'ত আজি সেই ভেলাঘৰ বনাব লগা দিন আৰু এই কৰোণা আহি পিনে কৰোণাক বনাব লগা বাধ্য কৰি পেলালে ধেই কৰোণা আৰু কেমেৰাত হয়তো অলপ সৰু দেখি আছে কিন্তু বহুত ওখ একদম তলৰ পৰা এই ওপৰলৈকে প্ৰায় এইটো 30 ফুট ন তো এইটো 30 ফুট ওখ কৰোণা ভাইৰাছ তো এইটো বনাওঁতে কিমান দিন লাগিছে এটা আমাৰ 6 দিনত শেষ হৈছে 6 দিনত হৈছে পাতা বনাইছে আৰু হেৰি পাতাকাৰ খেৰ কিমান মান মানে বাছাটো কিনা গৈছে কিমান মান পইচা খৰচ আমি তাৰমানে ঘৰে দিছো ঘৰে বাহাটো 40000 টকাৰ 40000 টকা কথা এইটো 40000 টকাত মানে গোটেইখিনি কমপ্লিট কৰা কথা আছিলে কিন্তু ইমান ভাল নহল বনোৱা তো এইটো কাৰণত পইচাটো অলপমান কমাই দিলে পুঁজি এটাও বনাইছে আৰু ইয়াতে ঘৰ এটা বনাইছে তো এতিয়া আহি পালো বালিচৰ আৰু মোৰ আগৰ পিনে চাওক কি আছে হেলিকপ্টাৰ তো হেলিকপ্টাৰ আছে কিন্তু পাংখা নাই পাংখা এখন মানে বনাই আছে বনোৱা হোৱা নাই যিহেতু ভিতৰত সোমাব পাৰি না চাও
ভিতৰত সোমাব নোৱাৰিম চাগে আৰু ফ্ৰণ্ট চাইডে ইয়াৰ গ্লাছ চাছ থাকিব এইটো কি বা থাকে মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যনতে আছে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আৰু এইটো মানে কোনো খেৰ বা নাৰাৰে বনা নাই এইটো ধাৰাৰে বনাইছে ধাৰা বিছনাত যে পাৰে ইফালে দি ইয়াতে পাইলত বহে আগৰ পিনে তো ভিতৰত মই মোবাইলটো সোমাই পিনে দেখুৱাই দিছোঁ এইটো হৈছে ভিতৰ চাইড তো কাম মানে প্ৰায় 80% হৈছে আৰু বাকীখিনি হোৱা নাই এইটো আছিল আজিৰ এটা নৰ্মেল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব তো এইখনৰ কাম বাৰু গোটেই হোৱা নাই আৰু সকলোকে ভোগালী বিহুৰ মোৰ ফালৰ পৰা আৰু ইয়াৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু এবাৰ থাকিল খাওক উৰুকা একদম ধামাকা আৰু চৰকাৰে যি এছঅপি দিছে পাৰে যদি আৰু ফ'ল' কৰিব লাগে আমিও কিন্তু খানাটো 10টাৰ আগত ক'ত হোৱা হ'ব আশা নাই অলপতো দেৰি হ'ব পাৰে কিন্তু এইটোৱে আছিল আজি ভিডিঅ' তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এই চাইকেলখন তাতে এৰি আহিলোঁ কথা কৈ আৰু ঘূৰি যাওক এই আছিল দিয়ক আৰু খানা খোৱা এটা পিকনিকৰ ভিডিঅ' এক্সট্ৰাকৈ বনাম দিয়ক আজিলৈ এইখিনিয়ে বাই বাই